এভৰিৱান আজি ব্লগটি আৰম্ভ কৰিছো কেইটামান ৰেচিপিৰ সৈতে ঘৰত আলহী আহিছে হে ভাবিলো কেইটামান ইউনিক ৰেচিপি বনাও আৰু আপোনালোকৰ লগতো শেয়াৰ কৰো আহকচোন ভিডিওটি আৰম্ভ কৰো সকলোৱে চাই থাকিব सर्दी लगी आसे प्रथमे एक ग्लास पानी पे खाई लो तारपिছত आरम्भ करो की बनाओ भाबी आसो बहुत दिनर পৰা ভাবি আছিলো কিবা কিবি ৰেচিপি কথা বনাবলৈ টাইম পোৱা নাছিলো আজি আলহী অহাৰ সুযোগ কোন পালো হে ভাবিলো আপোনালোকৰ লগতো শেয়াৰ কৰো আহক ভিডিওটি এতিয়া আৰম্ভ কৰো এয়া মই আলহীৰ কাৰণে रेडी কৰিছো জোন পিঠা বনাইছো লাৰু বনাইছো সুজি দিয়া ঘৰতে আলহী এজনীয়ে আমাৰ ভাগিন হয় এতিয়া মই পাকঘৰলৈ আহিলো আৰম্ভ কৰিলো তেলখিনি গৰম হ'বলৈ দি কেৰাহীখনত প্ৰথমতে মাছখিনি ফ্ৰাই কৰি লওঁ আজি মাছৰ ৰেচিপিটো অকণমান বেলেগ কৰিম বুলি ভাবিছো এয়া নহৰু বিলাহী ইয়াতে অকণমান সৰিয়হ দিছো আদা অকণ কেঁচা জলকীয়া দিছো 4টা মান গোটেইখিনি ভালদৰে মিক্সিত পেষ্ট বনাই লম মাছখিনি ফ্ৰাই হৈ গল হে অকমান তেলত এতিয়া হে পেষ্টখিনি ভাজি থাকিম যেতিয়ালৈকে তেলটো বিৰিঙি নাহে বিলাহীৰ কেঁচা গোন্ধটো নাইকিয়া হৈ যাব তেতিয়া নিমখ হালধিখিনি দি অকমান সময় মই এতিয়া ভাজি থাকিম ভজা হৈ গৈছে যেতুকে তেল বিৰিঙি আহিছে এতিয়া ইয়াতে মই অকমান পানী দিম বহুত বেছি জুলিয়া নকৰো যেতুকে আৰু দাইলো বনাম এতিয়া ইয়াতে অকমান এটা আলু মই ভাঙি দিছো বইল কৰি লৈ পেলাই যে তেতিয়া অকমান গোটা হয় গ্ৰেভিটো খাইও ভাল লাগে মাছ কে পিস দি ললো আৰু হেগত অকমান নেমু চেপি দিছো এইফালে মোৰ কৰিবলগীয়া একো নাই মাছৰ কাৰিখন হ'বই আৰু অকমান উতলাই মই এখন নমাই থম আনফালে মোৰ দাইলখনো হৈ গৈছে এতিয়া মই লোহাৰ কেৰাহী এখন বহাই লৈছো মাংসখন ইয়াতে বনাম বুলি ভাবিছো লোহাৰ কেৰাহীত বনালে খুবেই টেষ্টি হয় প্ৰথমতে তেলখিনি গৰম কৰি ললো এতিয়া ইয়াতে পাঁচফোৰণ শুকান জলকীয়া তেজপাত দি ললো পিয়াজখিনি মিহিকৈ কাটি দিছো এতিয়া মই ইয়াতে আদা নহৰু জালুক জিৰাৰ পেষ্টখিনি দি ললো জলকীয়াও দিছো পেষ্টটো গোটেইখিনি মিক্স কৰি মই মিক্সিতে পেষ্ট বনাই লৈছো এতিয়া মছলাখিনি পিয়াজৰ সৈতে ভালদৰে ভাজি লম এয়া মাংসখিনি দি ললো এতিয়া
হালধি, নিমখ, এইখিনি লৰাই দি পেলাই কিছু সময় লৰাই থাকিম। ইয়াতে মই দিছোঁ ধনিয়া গুড়ি, ঘৰতে বনোৱা ধনিয়া গুড়ি হয় এইটো। জালুক জিৰাৰ গুড়িও আছিলে, কিন্তু মই ঘৰতে পেষ্ট বনাই দি বেছি ভাল পাওঁ। আলু আৰু অমিতাখিনিও দি ল'লোঁ ইয়াতে, দি পেলাই ভাজি থাকিম। এতিয়া মছলা দিয়া হৈ গ'ল, কিছু সময় ঢাকনি দি থ'ম। আৰু ইয়াত মাংসখিনি ভজা হৈয়ে গৈছে। ইয়াতে এতিয়া অকণ অকণকৈ গৰম পানী দি পেলাই সিজাই থাকিম। ইচ্ছা কৰিলে প্ৰেছাৰ কুকাৰতো দিব পাৰি, মই প্ৰেছাৰ কুকাৰত নিদিওঁ, এনেদৰে সিজাম অলপ অলপ গৰম পানী দি দি। তেনেকুৱা কৰিলে মানে বেছি ভাল হয়, সোৱাদ হয়। এয়া মাংসখিনি প্ৰায় 80% সিজিয়ে গৈছে, আৰু কিছু সময় থাকিলে গোটেইখিনি ভালদৰে সিজি যাব। এয়া আমাৰ টেষ্টিঙৰ বাবে ৰৈ আছে মানুহ, মুখখন দেখুওৱা নাই। কমেণ্ট কৰিলে এতিয়া মই পানীটো দিম আৰু কিমান সময় সিজিব লাগে তেওঁ ক'ব। 80% সিজিছেই বোলে, এতিয়া আৰু অকণমান সময় পানী দি উতলালে হৈয়ে যাব। এয়া মোৰ মাংসৰ আঞ্জাখন হৈ গৈছে। এইফালে মই কচু সিজাই লৈছিলোঁ, আমাৰ যিটো দালিত দি খাওঁ ডাঙৰ কচুটো, আলু কচু বুলি কয় নেকি এইটো। কচুখিনি পুৰি ল'লোঁ। ইয়াৰে ভাল নামটো কোনোবাই জানে যদি কমেণ্ট বক্সত লিখি জনাবচোন। আলু কচুৱে কয় বুলি মই জানো আৰু। এইফালে মাছ এপিচ পুৰি লৈছোঁ, ভজা মাছ হয় এইটো, জাষ্ট স্মেলটোৰ কাৰণে অকণমান পুৰি লৈছোঁ। আৰু এইফালে এইখিনি গৰমে আছে কাৰণে মই গ্লাছৰ তলেৰে সানি লৈছোঁ। মাছৰ পিচটো কাঁইটবিলাক এৰুৱাই ভালদৰে ইয়াতে মিক্স কৰি দিম। ইয়াৰ পিঁয়াজখিনি মই এনেকুৱাকৈ দিছোঁ, যিহেতু মই এইটো বেছি সৰু সৰু কৰা নাই, এনেকুৱা দীঘলীয়া চাইজত মিহিকৈ কাটি লৈছোঁ। এনেকৈ দিলেও ভাল লাগে কেতিয়াবা। জলকীয়া সৰু সৰুকৈ কাটি দিছোঁ, নিমখ, আৰু এয়া সৰিয়হৰ তেল। আৰু অকণমান নেমু চেপি দিছোঁ। মই ভালদৰে হাতেৰেই সানি দিছোঁ, যাতে পিঁয়াজখিনি ধুনীয়াকৈ মিহলি হৈ যায়।
বহুত বেছি বনাব নোৱাৰিলোঁ, কাৰণ আলহীৰ মতে মানে ইমান আইটেম কৰিব নালাগে, তেওঁলোকে অলৰেডি আৰু কিবা কিবি আলহীৰ ঘৰত খায়ে আহিছে, সেইবাবে আৰু অকণমান শ্বৰ্ট কৰিলোঁ। এয়া শেষত মই পটল ভাজিখিনি হ'লে আৰু মোৰ হৈ গৈছে। এইফালে মই আপোনাৰ এয়া আমাৰ আলহী মামী আৰু মাইনু, তাই মানে এইবাৰ স্কটলেণ্ডত হিউমেন ৰাইটছৰ কোৰ্চ কৰিবলৈ গৈ আছে, সেইবাবে আমাৰ ঘৰলৈ আহিছে যোৱাৰ আগে আগে। আজিৰ আইটেমখিনি মই এবাৰ দেখাই দিছোঁ কি কি বনালোঁ, বেছি বনোৱা নাই তেওঁলোকে মানা কৰাৰ কাৰণে। আজিৰ ভিডিঅ'টি মই ইমানতে সামৰণি মাৰিলোঁ, ধন্যবাদ।